ভিনেগাৰ বেকিং সোডা আপোনালোকে দেখিছে, কিন্তু আপোনালোকে এটা কথা নিশ্চয় নাজানে, ভিনেগাৰ আৰু বেকিং সোডা লগ কৰি দিলে কাৰ্বন ডাই অক্সাইড গেছৰ উৎপন্ন হয়। যথেষ্ট লোকে জানে যদিও আপোনালোকে হয়তো নাজানিবও পাৰে। আজি আপোনালোকক মই বস্তুটো মানে বুজাই দিব বিচাৰিছোঁ, ভিনেগাৰ আৰু বেকিং সোডা লগ লাগিলে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। কিন্তু আমি আজি অলপ বেলেগ ধৰণৰ কাম কৰিবলৈ আগবাঢ়িছোঁ, কাৰণ ভিনেগাৰ আৰু বেকিং সোডাৰ লগ কৰি যিটো কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব, সেই গেছটোক আমি মুকলিকৈ এৰি নিদি আমি এটা বটলৰ ভিতৰত টানকৈ সাফৰ মাৰি ৰাখিম, যাৰ ফলত কাৰ্বন ডাই অক্সাইড গেছটো ওলাব নোৱাৰিব, ফলত এটা ধামাকাৰ সৃষ্টি হ'ব। ইয়াত আছে ভিনেগাৰ আৰু ইয়াত আছে বেকিং সোডা, আৰু এতিয়া আমাক এটা লাগিব বটল। সেইটো লৈছোঁ মই ষ্ট্ৰিঙৰ বটল, সৰু বটল লাগে তেতিয়াহ'লে ভাল হয়। আৰু এতিয়া মই এই বটলটোৰ ভিতৰত পোনপ্ৰথমে ভিনেগাৰখিনি ভৰাই লওঁ। বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ পৰা বেলেগ একো নিবিচাৰোঁ, মাত্ৰ এটাই বিচাৰোঁ, আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু ভিডিঅ'বোৰত প্লিজ লাইক ডিছলাইক আপোনালোকে কিবা এটা কৰিব, তেতিয়াহে আমি বুজিম যে আমাৰ ভিডিঅ'বোৰ আপোনালোকৰ ভাল লাগে নে বেয়া লাগে। আৰু কমেণ্টৰ জৰিয়তে আপোনালোকে আমাক কথাবোৰ জনাব পাৰিব, নাইবা ভুলৰ শুধৰণিবোৰ আপোনালোকে কৰি দিব পাৰিব। আপোনালোকে নিশ্চয় জানেই, বাকীবোৰ ভিডিঅ'তকৈ এক্সপেৰিমেণ্ট ভিডিঅ'বোৰৰ মানে কষ্ট অলপ বেছি হয়, কাৰণ কেতিয়াবা কিছুমান হয় আৰু কেতিয়াবা কিছুমান নহয়। আমি আপোনালোকক কেৱল হোৱাবোৰহে দেখুৱাওঁ, কিন্তু নোহোৱাবোৰ যে নেদেখুৱাওঁ। আপোনালোকে সেয়া নিশ্চয় ভাবিব পাৰে বহুত সহজ, কিন্তু এইবোৰ কৰোঁতে যথেষ্ট মানে কষ্ট কৰিবলগীয়া হয়। সেয়ে আপোনালোকৰ পৰা মই ছাপোৰ্ট বিচাৰোঁ, আপোনালোকে যাতে ছাপোৰ্ট কৰি যায়, মোৰ আপোনালোকৰ ওচৰলৈ এইটোৱে অনুৰোধ।